আজিৰ সাধু এজন লোভীয়া ৰজা। এখন দেশত এজন বৰ লোভীয়া ৰজা আছিল। তেওঁ আনৰ ধন সম্পত্তিৰ প্ৰতিহে চকু ৰাখিছিল। এদিনাখন সেই চহৰতে থকা সদাগৰ এজনৰ ওপৰত তেওঁৰ চকু পৰিল। আৰু তেতিয়াৰে পৰা ৰজাই কেনেকৈ তেওঁৰ সম্পত্তিখিনি আনি ৰাজকোষত জমা কৰিব পাৰি তাৰে বুদ্ধি পাঙিব ধৰিলে। এদিন ৰজাই এজন মন্ত্ৰীৰ কথা মতে সদাগৰজনক ৰাজসভালৈ মাতি পঠিয়ালে। ৰজাৰ আদেশ শুনি সদাগৰেও সম্পত্তি লোৱাৰ কথা অনুমান কৰি ভয়তে কি কৰিব একো উপায় বিচাৰি নাপালে। অৱশেষত ৰাজসভাত উপস্থিত হ'ল। ৰজাই সদাগৰক মাতি অনাৰ উদ্দেশ্যটোনো কি ক'লে যে তেওঁ ৰজাৰ দুটা প্ৰশ্নৰ উত্তৰ দিব লাগিব, অন্যথা তেওঁ সকলো সম্পত্তি ৰজাই কাঢ়ি আনিব। কাৰণ মূৰ্খৰ হাতত ইমানবোৰ সম্পত্তি থকাৰ যোগ্যতা নাই। সদাগৰজনে প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈ এমাহৰ সময় বিচৰাত ৰজাও মান্তি হ'ল। ঘৰলৈ আহি সদাগৰে পত্নীক ৰজাই সোধা প্ৰশ্ন আৰু ক'ব নোৱাৰিলে কি পৰিণাম হ'ব সকলো জনালে। কিন্তু বুদ্ধিমতী পত্নীয়ে প্ৰশ্ন শুনি তেনে প্ৰশ্নৰ উত্তৰ দিয়াটো তেওঁৰ কাৰণে কোনো টান কথাই নহয় বুলি সদাগৰক এমাহলৈ নিশ্চিন্তমনে থাকিবলৈ পৰামৰ্শ দিলে। এমাহ পূৰ্ণ হোৱাত ৰজাৰ অনুমতি সাপেক্ষে সদাগৰজনে তেওঁৰ পত্নীক ৰাজসভালৈ লৈ গ'ল। পত্নীয়ে হাতত ৰাজসভালৈ যোৱাৰ সময়ত এটা পাত্ৰত গাখীৰ আৰু অলপ ঘাঁহ লৈ ৰজাৰ আগত উপস্থিত হ'ল। ৰজাইও তেওঁৰ প্ৰশ্ন সুধিবলৈ সাজু হ'ল। তেওঁৰ প্ৰথম প্ৰশ্নটো কৰিলে যে এনে কি বস্তু আছে যি সদায় কমি যায়? পত্নীয়ে উত্তৰ দিলে, বয়স। ৰজাই এবাৰ দ্বিতীয় প্ৰশ্ন কৰিলে যে সেয়া কি বস্তু সি সদায় বাঢ়ি যায়? সদাগৰৰ পত্নীয়ে উত্তৰ দিলে যে মানুহৰ লোভ লালসা সদায় বাঢ়ি যায়। অৱশেষত ৰজাই সদাগৰৰ পত্নীৰ দুয়োটা উত্তৰেই শুদ্ধ হোৱা বুলি জনালে আৰু তেওঁৰ হাতত থকা গাখীৰ আৰু ঘাঁহ লৈ অনাৰ কাৰণ সুধিলে। সদাগৰৰ পত্নীয়ে ক'লে যে ৰজাৰ বয়স বাঢ়ি অহাত তেওঁ শিশুৰ স্বভাৱ লৈছে, গতিকে গাখীৰখিনি তেওঁৰ কাৰণে আনিছে। দ্বিতীয়তে হ'ল মন্ত্ৰীয়ে পশুৰ স্বভাৱ লৈছে, সেয়ে ঘাঁহখিনি তেওঁ মন্ত্ৰীৰ বাবে আনিছে বুলি ৰজাক প্ৰত্যুত্তৰ দিলে। পৰিপূৰ্ণ ৰাজসভাত সদাগৰৰ পত্নীৰ কথাই ৰজা আৰু মন্ত্ৰীক লজ্জান্বিত কৰিলে। ফলস্বৰূপে পুনৰ ৰজাই আনৰ ধন সম্পত্তি কাঢ়ি লোৱাৰ পৰা বিৰত থাকিল। ধন্যবাদ।